নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ ভূটান সীমান্তৰ এক প্ৰকৃতিৰ মাজলৈ। এই প্ৰকৃতিৰ মাজতে আমি আজি বনাবলৈ ওলাইছোঁ পৰ্ক কাৰী ৰেচিপি। তেনেহ'লে আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। এতিয়া আমি ৰেচিপিটোৰ কাৰণে মাংস 1 কেজি লৈ ভালকৈ ধুই লৈছোঁ। লগত আলু 3টা, পিঁয়াজ 4টা, কেঁচা জলকীয়া, আদা আৰু কেইকুমান নহৰু মাংসৰ লগত একেলগে সানি লৈ পৰিমাণ অনুযায়ী তেল দি মাংসখিনি কেৰাহীত বহাই লৈছোঁ। এয়া পৰিমাণ অনুযায়ী গৰম মছলা দি লৈছোঁ। অকণ কৰছে লাৰি দিছোঁ ভালকৈ। জিৰা পাউডাৰ পৰিমাণ অনুযায়ী দিছোঁ। এতিয়া আমি মিট মছলা অকণ ঢালি লৈছোঁ। ৰেড চিলি পাউডাৰো দিলোঁ, একেলগে দি দিছোঁ। আমি ৰংগুড়াও দি ল'লোঁ, ৰংগুড়াখিনি ভাজি গ'লে অলপ ভাল হয়। এতিয়া আমি আকৌ চিকেন মছলাও দি ল'লোঁ। আগতে দিয়াৰ কাৰণটো হ'ল মছলাখিনি ভাজি গ'লে ভাল লাগিব। এয়া আমি ধনিয়া পাউডাৰ দিলোঁ। অনুমান মতে নিমখ দিলোঁ। আমি ধুনীয়াকৈ লাৰি দিছোঁ কৰছেৰে লাহে লাহেকৈ, যাতে মাংসখিনি তলত লাগি নাযায়। জুইকুৰা অকণ কমাই লৈছোঁ। এতিয়া আমি ৰেড কালাৰ ঢালি লৈছোঁ, কালাৰটো ভাল হ'বৰ কাৰণে। ৰেড কালাৰ দি আমি এইটো ময়ূৰ ব্ৰেণ্ডৰ, আপোনালোকেও দিব পাৰে, ভাল হয় এইটো বস্তুটো। এনেকৈ লাৰি দিছোঁ। দেখিছেনে কেনেকৈ লাল হৈ গ'ল, ধুনীয়া এটা কালাৰ আহিছে। এনেকৈ কম জুইত অকণ ৰাখি অকণ পানী ঢালি দিছোঁ, যেন আলু মাংসখিনি সিজি যায় ভালকৈ। ধুনীয়াকৈ লাৰি দিব আপোনালোকেও। এয়া মাংসখিনি উতলিব আৰম্ভ কৰিছে। প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকৈ বনাই খোৱাৰ মজাই বেলেগ। আপোনালোকে কেতিয়াবা আহিব, এনেকৈ ধুনীয়াকৈ লাৰি দিব। এনেকৈ সময় পালে কেতিয়াবা পাহাৰৰ মাজত আহি এনেকৈ ৰান্ধি খাব, একদম সহজ উপায়। এতিয়া আমাৰ দেখিছেনে পানীখিনি শুহি গৈছে। ইতিমধ্যে আমাৰ মাংসখিনি হৈছেই। আমাৰ বন্ধুবোৰ আছে, তেওঁলোকক আমি খাবলৈ দিম আৰু নিজেও খাম। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আগন্তুক ভিডিঅ'বিলাকৰ নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে কাষত থকা বেল আইকনটো দবাই দিব।